মৰা গান হা নাই মৰা দেখত কি 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 খাতৰা গান গাইছে ইমাকা অষ্ট্ৰেলিয়াতে এটা ছাৰ আপোনাক এতিয়া মই আৰম্ভণিটা বৰ খাতৰা এটা প্ৰশ্ন সুধিম নি বাৰু ঠিক আছে দে চাং ময়ো কেনেকুৱা প্ৰশ্ন এজন ছাৰ ব্যক্তি আছিল মতা মানুহ ধৰি লৈছোন তাৰ কাণ কিখন এদিন কাটি পেলোৱা হল তাৰ পাছতে লগে লগে মানুহজন অন্ধ হৈ পৰিল এতিয়া কথাটো হল যে ছাৰ কাণ কাটি পেলোৱাৰ লগে লগে মানুহজন অন্ধ কিয় হৈ পৰিল কণাহে হ'ব লাগিছিল কাণ কাটি পেলালে ঠিক আছে কাণ কাটি পেলোৱাৰ লগে লগে কাণতহে প্ৰব্লেম হ'ব লাগিছিল কিন্তু অন্ধ হল কেনেকে আমাৰ প্ৰশ্ন এইটো অন্ধ হল কেনেকে পাৰে যদি আনসাৰ দিয়ক নেহাইলে উপায় নাই কি প্ৰশ্ন এইটো অন্ধ হল পাৰে যদি আপোনালোকে উত্তৰ দিয়ক এইটো আগতে আমি আলোচনা কৰিছিলো কিন্তু ছাৰে পাহৰি থাকিলে চাগে চাগে মই পাহৰিলো নাই মনত পৰা নাই এনে আৰু টাইম ৱেষ্ট কৰি নাথাকো দে কৈ দে আনসাৰটো ঠিক আছে তেনে যদি ছাৰ কৈ দিছো সেই মানুহজন আগৰ পৰাই অন্ধ আছিল ঠিক আছে কিন্তু চশমা পিন্ধিছিল যিযোৰ চশমাৰ দ্বাৰা মানুহজনে দেখা পাইছিল ওকে চশমা কিহত পিন্ধিব কাণৰ পৰাটো যাব না কাণ কিখনে যদি কাটি পেলোৱা হয় চশমা সি কেনেকে পিন্ধিব অন্ধ হৈ নপৰিল না পুনৰবাৰ Logic. This is Tenza logic. Oh my God, wah. ঠিক আছে ছাৰ দ্বিতীয়টো প্ৰশ্ন আজি মই ষ্টুডেণ্ট হৈ পৰিলো নি পাওঁ তহঁতি মাষ্টৰ নি পাওঁ কাৰণ টুডে ইজ মানডে মংগলবাৰ নহয় সোমবাৰ কিয় সোমবাৰে এইটো খাটাই নেকি বাদ দিয়ক ছাৰ এইবিলাক প্ৰশ্নটো শুনিব নে নুশুনিব দে শুনিম দে ক সাধু হল যে বাঘেটো কেতিয়াও ঘাঁহ খোৱা দেখা নাই আমি মইতো চিধা চিধি নিজৰ চকুৰে বাঘটোকো দেখা নাই কেৱল চিনেমা নাই বা টিভিতহে দেখিছো লগতে ফটোত আমাৰ বাবে সক্ষম হোৱা নাই মানে নিজ চকুৰে আমিও দেখা নাই এইবিলাক বেলেগতে দেখিছো যি কি নহওক আমি জানো যে বাঘে কেতিয়াও ঘাঁহ নেখায় গতিকে প্ৰশ্নটো হল যে বাঘে কিয় ঘাঁহ নেখায় স্মাৰ্ট ছাৰ আনসাৰটো কোনে দিব আপুনি নে আমি তইও দিব নালাগে ময়ো দিব নালাগে সিও দিব নালাগে কেৱল বাঘেহে জানিব কিয় সি ঘাঁহ নেখায় কেৱল মাংসই যে খাই থাকে আৰু আমি কেনেকে জানিম আচল কাৰণটো চাব গলে মাকা অষ্ট্ৰেলিয়া বেলেগে যিয়ে কাৰণ নুলিয়াওক কিয় মানুহে যিমানে অনুসন্ধান কৰি তাৰ উত্তৰ নুলিয়াওক কিয় যে বোলে কিয় বাঘে ঘাঁহ নেখায় কিন্তু আচল উত্তৰটো বাঘেহে জানিব কেলে নেখায় মোৰ পুৰা হাই প্ৰেচাৰ আছে ঠিক আছে হাই প্ৰেচাৰ থকা মানুহে কি খাব নালাগে ভিটামিন বেছি থকা জাতীয় বস্তু খাব নালাগে ভাল মাছ মাংস খাব নালাগে এতিয়া বহুতে ক'ব পাৰে যে মোৰ হাই প্ৰেচাৰ আছে কাৰণে মই মাছ মাংস নাখাওঁ কিন্তু মই মাছ মাংস খাবলৈ বেয়া পাবতো পাৰো না হাই প্ৰেচাৰটো পাছত আহিব কিজানি মই সৰুৰে পৰা মাছ মাংস নাখাওঁ গতিকে হাই প্ৰেচাৰটোৰ লগত মোৰ সোৱাদ অনুযায়ী যিটো মিল থাকে সেইটো বাঘৰ লগত নিমিলিছে নাই বৰ চিন্তনীয় বিষয় কিন্তু বৰ চিন্তনীয় বিষয় হয় কোনোবাই যদি কয় মাছ মাংস নোখোৱা কাৰণ হাই প্ৰেচাৰ কিন্তু আপোনাৰ থাকিব পাৰে সেই মাছ মাংসৰ প্ৰতি লোভ নাইকিয়া খাতৰা চিন্তাটো যিয়ে নকওঁ কিয় বাঘেহে জানিব কিয় মাংস খায় ঘাঁহ নেখায় সৰু বাঘ বিলাকে পোৱালী বিলাকে কিয় ঘাঁহ নেখায় সেইটো হলে মই জানিম হয় নি পাও কচোন তেনে ভালকে মন কৰিব ছাৰ যেতিয়া যিকোনো এটা জন্তুৰ পোৱালি দিব সেই পোৱালিটোৱে মাকক চাইহে যিকোনো বস্তু খাব মাকে যদি ঘাঁহ খায় তেনেহলে পোৱালিটো ঘাঁহ খাব মাকে যদি মাংস খায় তেনেহলে পোৱালিটো মাংস খাব গম পাইছে এতিয়া কথাটো হল বাঘ বিলাকৰ মাকে যেতিয়া মাংস খাব কেৱল ঘাঁহ খাবলৈ নিশিকাব পোৱালি বিলাকক তেতিয়া পোৱালি বিলাকেতো অভিয়াছলি মাংসই খাব না এয়া হৈছে সুন্দৰ চিন্তাধাৰা ঠিক আছে মজা লাগিলে তেনে যদি আমাৰ ক্লাছটো খতম কৰি পেলাব লাগে ঠিক আছে বোপাই বিলাক ভাল লাগিলে আজি আৰম্ভণি গীতটো ক্লজিং মাৰিব নালাগে নে কিমান মাৰিবি দে ফিনিছ আৰু অকণমানৰ পাছত আৰু এটা ক্লাছ হ'ব হাই ফাই দামী চাবলৈ নাপাহৰিব য'ত আমি মাতিম বিবাহিত পুৰুষৰ নেওতা আমন লাগিব গতিকে আজিলৈ খতম কৰি দিওঁ তাৰ পাছতে আপোনালোকে চাবলৈ অপেক্ষা কৰি থাকক নিমিলিছে অপেক্ষা কৰি থাকক এখন বিবাহিত পুৰুষৰ নেওতা শুনিবৰ বাবে